আজি আছিল 1 জানুৱাৰী, গোলাপ ভৰা এটা দিন। দিন নহয়, দিনৰ শেষত ওলমি থকা সন্ধিয়া এপাহ। মোৰ বুকুৰ অবিশ্ৰান্ত দুখৰ জলপ্ৰপাতে সেই সুগন্ধি ভৰা সন্ধিয়াটো জলমগ্ন কৰি ৰাখিব খুজিছিল। এনেতে তুমি লতাশিল নামৰ ঢেকীয়াপতীয়া ভাঁজটোৰ পৰা দৃশ্যমান হৈ আহি মোৰ তৰ্জনীৰ শীতল শিৰাবোৰ তোমাৰ আঙুলিৰ উষ্ণতাৰে উষ্ণ কৰি তুলিলা। আৰু কপা কপা কুঁৱলীৰ মাতেৰে ক'লা, বলা দীঘলী পুখুৰীক বান্ধি পেলাও আমাৰ স্মৃতিৰ উশাহেৰে। যোৱা ৰাতিটো মই শুব পৰা নাছিলো, কিছুমান সৰাপাতৰ গুণগুণ গুঞ্জনৰ বাবে। এটা আইনাৰ গিলাচ আন্ধাৰৰ মাজত ককবকাই টেবুলৰ তললৈ সৰি ভাঙি গৈছিল। সেই যে শব্দৰ কোৰাছ, সিয়েই মোক ভবাই তুলিছিল জীৱন অভিমুখে কেনেকৈ বাই যাম জোনৰ নাও। খিৰিকী খুলি মৃদু বতাহৰ হৌ হৌ গানৰ মাজেদি দেখিছিলো নৰকৰ আস্তাবলত মই এটি বন্দী খুৰা। এটা বন্দী খুৰা, এটা বন্দী খুৰা, নে মই নৰকৰ দুৱাৰ ৰখীয়া। টোপনিৰ চিলমিল অৰণ্যত অলেখ সুমথিৰা গছত ভৰি আছিল তোমাৰ বেৰিয়া দাঁতৰ হাঁহি। যোৱা ৰাতিৰ কথা যাবলৈ দিয়া। চিম্ফনীৰ মাৰ যোৱা ধ্বনি বুলি যোৱা ৰাতিক বিদায় জনাইছো। আজিৰ কথাটো বেলেগ। আজি আছিল 1 জানুৱাৰী। তোমাৰ চুলিৰ নিৰ্বাক আন্ধাৰতো মই দেখিছিলো মোক। তুমি যেন স্বৰ্ণখচিত এখন দাপোন, আৰু আমি জাৰৰ প্ৰকৃতি নেওচি দীঘলী পুখুৰীক বান্ধিবলৈ আৰম্ভ কৰিছিলো। এক যেন জীৱনৰ প্ৰতিযোগিতা মৃত্যুক হৰুৱাবলৈ। সুগন্ধি সন্ধিয়াটোৰ পাহে পাহে আমাৰ স্মৃতিৰ উশাহেৰে আজিও সযতনে ৰাখিছো বুকুত বন্দী কৰি 1 জানুৱাৰীৰ দীঘলী পুখুৰী। কেতিয়াবা বুকু ফালি তোমাক দেখুৱাম।